নমস্কাৰ এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পল ভ্লগছ। চ' বহুত দিনৰ মূৰত লগ পালে এটা নতুন ভিডিঅ'ত আৰু প্ৰায় 12 দিন হ'ল ভিডিঅ' দিয়া পৰা নাছিলোঁ বহুত দিন এটি কাৰণ কলেজত ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা চলি আছে। পৰীক্ষা চলি থকাৰ বাবে মই ভিডিঅ'গিলা অলপ দেৰিকৈ দি আছোঁ আৰু বেয়া নাপাব আপোনালোকে, ভিডিঅ'গিলা অলপ এনেকৈ আহি থাকিব। আৰু আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। মানে আজি আমাৰ টোলত ফাংচন হয় প্ৰত্যেক বছৰে। তো 2 বছৰটো নহ'লে কৰোণাৰ বাবে, তো এই বছৰ হৈছে আৰু এই ফাংচনখন 3খন টোলৰ মাজত হয়। এই ফাংচনখন মই দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ 3খন টোলৰ মাজত হয়। এই চাওক, এই এখন টোল আৰু তাৰে আগৰ এখন টোল। এনেকৈ 3খন টোলৰ মাজত হয় এই ফাংচনখন আৰু বহুতে ভাল লাগে আৰু তো ফাংচনখন দেৰিলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইছ, আমি মানে ডেন্স কৰিম তাতে, ফাংচনত ডেন্স কৰিম। আমাৰ গ্ৰুপ এটা ডেন্স হ'ব, মই গ্ৰুপটো দেখুৱাই দিম আপোনালোকক ভিডিঅ'ৰ মাজতে কোনি নাচিম আমি। আৰু একচুৱেলি আপোনালোকে থাম্বনেইল চাইটো গম পাইছে কোনি নাচিম আমি, কিন্তু সেইবুলিও আপোনালোকক কৈ দিছোঁ একবাৰ। আৰু আপোনালোকে জানে মই ডেন্স কৰি ভাল পাওঁ, কাৰণ আপোনালোকে যদি মোৰ ডেন্সবিলাক দেখা নাই বা ভিডিঅ'বিলাক দেখা নাই, ইনষ্টাগ্ৰাম আইডিত মোৰ ডেন্সবিলাক ভিডিঅ'বিলাক সকলো থাকিব। তো আপোনালোকে চাই থাকিব। মোৰ ইনষ্টাগ্ৰাম আইডিটো ডিছক্ৰিপশ্যনৰ তলত আছে। প্ৰায় আধা আধি ৰেডি হ'ল ষ্টেজখন আৰু চিয়াৰ পাৰিব আছে আৰু কাম চাই থাকিব ভিডিঅ'টো। আৰু গাইছ, এনেকৈ পূৰা ৰাতি হৈ গ'ল আৰু ফাংচন পূৰা ৰেডি। আৰু আপোনালোকক মই এতিয়া আগলৈ যাই দেখাওঁ আপোনালোকক। তো মানুহ অহা নাই এতিয়ালৈকে, চাওক মানুহ অহা নাই, জাষ্ট ৰেডিহে হৈছে। আৰু গাইছ, ডেক'ৰেশ্যন পূৰা কমপ্লিট হৈ গৈছে। চাওক ষ্টেজখনৰ পূৰা দেখাত ধুনীয়া লগা হৈছে। পোষ্টাৰখন বহুত ডাঙৰ দিছে, তো বহুত ভাল লাগিব আজি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। জাষ্ট এইটো ভ্লগহে সাধাৰণ। আৰু এতিয়া বিহু চিহু চলি আছে আৰু এইবিলাক মানুহ চাওক পূৰা বহি গৈছে, পূৰা বিহু চাই আছে চব ফালেদি। আৰু গাইছ, আমাকো এতিয়া বৰ্তমান সাজু হ'বলৈ কোৱা হ'ল, আমি ডেন্স কৰিম। পূৰা ৰেডি হৈ গ'লোঁ ডেন্স কৰিবৰ বাবে পূৰা একদম। আৰু এইফালে আমাৰ টিমটো আছে, গোটেই টিমটো কোনি নাচিম আমি, দেখাই দিওঁ আপোনাৰ লগত। আৰু মোৰ লগত নাচিব দিয়া নাচিব, আৰু দীপজ্যোতিৰ লগত নাচিব চানী, কি নামটো চানী বুলিয়ে কওঁ দে। আৰু সুমনৰ আহি পা নাই, সেইকাৰণে আহি পা নাই, সি আহি আছে, আহি পোৱাৰ পিছত দেখাম। আৰু সকলোকে এটা কথা কৈ দিওঁ, এই গানটো যিকেইটা গানত আমি নাচিছোঁ, এই গানটোত কপিৰাইট পৰিব। সেইবাবে মই ভালদৰে আপোনালোকক গানটোত দেখুওৱা নাই, জাষ্ট স্পীড কৰি দিছোঁ আৰু চাউণ্ডটো কমাই দিছোঁ। কিন্তু আপোনালোকে যদি কমেণ্টত কয় যেন এই ভিডিঅ'টো লাগে, গোটেই ডেন্স ভিডিঅ'টো, ফুল ভিডিঅ'টো, তেতিয়াহ'লে মই দিব চেষ্টা কৰিম নিশ্চয়। আপোনালোকে যদি বহুতে কয় কমেণ্ট কৰি যে এই ডেন্সৰ ভিডিঅ'টো লাগে বুলি, কপিৰাইট পৰিলেও আপোনালোকৰ বাবে দি দিম। তো এতিয়া জাষ্ট এনেই চাই লওক কেনেকুৱা ডেন্স কৰিছোঁ আমি। বাকী আপোনালোকক ভালকৈ ভিডিঅ'টো দি দিম কেইদিনমান পিছত। এতিয়া জাষ্ট মোৰ পৰীক্ষা চলি আছে, গম পাইছে আপোনালোকে। তো এতিয়া চাই লওক, এইখিনিয়ে আৰু। আৰু আমাক সম্বৰ্ধনা জনাইছে গামচাই দি সকলোকে। তো বহুত ধন্যবাদ দিছোঁ সকলোকে। জিনা কাকতি নৃত্যানুষ্ঠান ডেন্স কৰি দিলোঁ পুৰা একদম মজা, সকলোৱে বহুত ভাল পাইছে ডেন্সটো চাই। আৰু এতিয়া আমি কি হৈছে তহঁতৰ? আৰু এতিয়া আমি এতিয়া ফাংচন চাব যাম আৰু আপোনালোকক দেখাম কেনেকুৱা হয় ফাংচন এইবাৰ। তো পুৰা জচত থাকিব এই ভিডিঅ'টো গোটাই, তো লাষ্টক লৈ চাই থাকিব। আৰু গাইছ, মানুহ হৈ আছে লাহে লাহে, ক'বা হৈছে মানুহ। আৰু এতিয়া বৰ্তমান এটা ফিমেল ছিংগাৰ উঠাইছে, ফিমেল গায়ক এটা। তাৰে পিছত মেইন গায়ক উঠিব। আৰু গাইছ, এনেকৈ 12টা বাজু হৈছে, 15 মিনিট আছে আৰু 12টা বাজিবলৈ। আৰু গায়ক উঠাই দিব এতিয়া। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাব লাষ্টলৈকে। আৰু গাইছ, এই গায়ক উঠাই দিলে।
আৰু গাইছ এনেকৈ 3টা বাজিল বৰ্তমান এতিয়া ফাংচন শেষ হৈ গ'ল 3টা বজালৈকে পূৰা চলিলে ফাংচন পূৰা ফূৰ্তি কৰিলোঁ আৰু এতিয়া ঘুমাওঁ কালি ৰাতিপুৱা লগ পাই আছোঁ তো আপোনালোকেও ঘুমাওক